নমস্কাৰ বন্ধুসকল, জ্যোতিষ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মোৰ ভিডিঅ'ত দেখুৱাম কামাখ্যা মন্দিৰ দৰ্শন। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আহকচোন। গাড়ী পাৰ্কিং কৰিয়ে আমি খোজ ল'লোঁ মন্দিৰলৈ বুলি। মন্দিৰলৈ সোমাই যোৱাৰ পথত দুয়ো কাষে আছে অসংখ্য দোকান। এয়া হৈছে আমাৰ মুনু, দেউতাকৰ কোচত গৈছে, লগত গৈছে মোমায়েক আৰু আগত আছে এয়া আইতাক। এয়া চাকি ধূপ আৰু প্ৰসাদৰ সামগ্ৰী লৈ ল'লোঁ আৰু চুলি কাটিবৰ বাবে এজন পাণ্ডা ধৰি ল'লোঁ। এয়া আমি আহি আছোঁ কামাখ্যা মন্দিৰ আৰু ল'ৰা আজি চুলি কাটিম, দেখুৱাম আপোনালোকক, চাই থাকক। বন্ধুসকল, আমি সকলোৱে জানো যে কামাখ্যা মন্দিৰ অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত আৰু গোটেই ভাৰততে ব্যপ্ত হৈ থকা মুঠ 51খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এই কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। কোচ মহাৰাজ বিশ্বসিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যা পীঠৰ উদ্ধাৰ সাধন কৰি তাতে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰি দিছিল। কোৱা হয়, সেই পীঠৰ মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্তপ্ৰায় অৱস্থাত পতিত হৈ আছিল। সেই পৰ্বতৰ অধিবাসীসকলে সেই মাটিৰ স্তূপকেই দেৱস্থান বুলি মানি লৈ পূজা কৰিছিল। এয়া আমি গৈ আছোঁ মন্দিৰৰ পুখুৰীলৈ। ল'ৰা যিহেতু চুলি কাটিম, পুখুৰীত কিবা পূজা কৰিব লাগিব, সেয়ে গৈ আছোঁ। প্ৰত্যেক বছৰে আহাৰ মাহত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ হয়। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান পূজা প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। দেশ বিদেশৰ পৰা অহা লাখ লাখ ভক্তই 3 দিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে। মন্দিৰৰ বাহিৰতে ধূপ দীপ জ্বলাই দেৱীক প্ৰণাম জনায়। অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্ৰ। এই কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে। কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত এটা আখ্যান আছে। আখ্যানটো এনেধৰণৰ: দক্ষৰ জীয়ৰী সতীয়ে
পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা সম্পত্তি নাইকিয়া টোকোনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে, কিন্তু তালৈ জোঁৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ'লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৎসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। নিজৰ পত্নীৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ'ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ গোটেই বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰিলে। এনেদৰে ঘূৰি ফুৰোতে লাহে লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। সতীৰ শৰীৰৰ অংশসমূহ যি যি ঠাইত পৰিলে সেই ঠাইতে একোখন তীৰ্থস্থান গঢ়ি উঠিল। গুৱাহাটীৰ নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল। আনহাতে আমি বুৰঞ্জীত পঢ়িব পাৰিছিলোঁ যে প্ৰাগজ্যোতিষাধিপতি কিৰাত বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। নৰকাসুৰে নীলাচল পাহাৰত প্ৰথম এই কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই প্ৰাগজ্যোতিষাধিপতিৰ মতিভ্ৰম ঘটালে। নৰকাসুৰে দেৱীক বিবাহৰ প্ৰস্তাৱো আগবঢ়ালে। দেৱীয়ে ক'লে যে দেৱী আৰু নৰমনিচৰ মাজত বৈবাহিক সম্পৰ্ক অসম্ভৱ কথা, কিন্তু নৰকে যেনেতেন প্ৰকাৰে বিয়া কৰাবলৈ দেৱীক জিদ ধৰিলে। কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে। দেৱীয়ে ক'লে যে নৰকে যদি মন্দিৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে তেওঁ নৰকৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে। দেৱীয়ে ভাবিছিল নৰকে এই কাম কৰিব নোৱাৰিব, কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগতেই খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হ'ল। এয়া আমাৰ পূজা কৰি আছে, নাৰিকল ভাঙিছে। পুনৰ আহোঁ আখ্যানলৈ। দেৱীয়ে দেখিলে কথা বিষম, সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ল। তেওঁ কুকুৰাক আদেশ দিলে দাগ দিবলৈ। নিশা শেষ নোহোৱাকৈ কুকুৰাই দাগ দিলে। এই নৰকক ক'লে যে কুকুৰাই দাগ দিলে ৰাতিপুৱাল। নৰকে চৰ্ত পূৰণ কৰিব নোৱাৰিলে। প্ৰচণ্ড ক্ৰোধত নৰকে খেদি খেদি গৈ বৰ্তমানৰ কুকুৰা কটা নামৰ ঠাইটুকুৰাত মায়াবী কুকুৰাটো দুচেওকৈ কাটিলে। নৰকে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়। আৰু অৱশেষত কামাখ্যা মন্দিৰলৈ অহা কামটো হ'লগৈ। এয়া ল'ৰাৰ চুলি কাটিছোঁ শৰাই আগবঢ়াই। পাতি দিছে, কান্দিব বুলি ভাবিছিলোঁ, কিন্তু অলপো নাকান্দিলে, সেয়েহে মনটো ভাল লাগিলে। ল'ৰাৰ চুলি কাটি হলত আমি ৰাওনা হ'লোঁ নলবাৰীলৈ বুলি। নলবাৰীৰ পৰাও ভিডিঅ' দিম। আৰু বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনে পালে বাৰু? ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু জ্যোতিষ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।